মানুহে মানুহৰ বাবে যদি নাভাবে ভাবিব কোনে? কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ এক মহানৱতাৰ কথা আজি কবলৈ ওলাইছো। বাইহাটা চাৰিআলিৰ নিবাসী কুসুম বনিয়া নামৰ মহিলাগৰাকীৰ পুত্ৰ সন্তান কমলপ বনিয়া শাৰীৰিকভাৱে সক্ষম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি বিধায়ক দিগন্ত কলিতাৰ ব্যক্তিগত সহায়ক প্ৰণৱ কলিতাই দুৰ্ভগীয়া পৰিয়ালটোত উপস্থিত হৈ তেখেতক সাহায্য প্ৰদান কৰে। ভৱিষ্যতে পৰিয়ালটোৰ লগতে তেওঁ সদায় বিপদৰ সময়ত থিয় হ'ব বুলি প্ৰতিশ্ৰুতিও দিয়ে। তেওঁৰ এই সহায়ৰ কথা শুনি বাইহাটা চাৰিআলিৰ ৰাইজ সঁচাকৈয়ে আপ্লুত। সিদিনাখন আমি ইয়াৰ পৰা যাই আছিলোঁ, ঘৰৰ পৰা যাই থাকোঁতে মানে তেখেতে আহি আছিল, চিএম ছাৰে আহি আছিল। আহি থাকোঁতে তাৰমানে আমি নামনিত ৰখি কিনি তেখেতক মানে আমি এনেকৈ ছাৰ বুলি মাত দিলোঁ। দিওঁতে তেখেতে ব্ৰেক মাৰিলে, ব্ৰেক মাৰি মানে মাতি আহিছে আৰু নামি ফেলে আহি পেলাই আমাৰ দুজনকে চাই নাম চাম সুধি তাৰমানে দিগন্ত ছাৰক লেখিব কৈছে আৰু যে এওঁলোকৰ মোবাইল নম্বৰ লোৱা আৰু এওঁলোকৰ নামটো লোৱা, কি নাম সুধছে। মই কৈছোঁ মোৰ নাম কুসুম বনিয়া আৰু এওঁৰ নাম কমলপ বনিয়া। তাৰপৰা সেনেকৈ ছাৰে যোগাযোগ কৰিছে আৰু তেওঁলোকে বেলেগ মানুহ পঠাই দিছে। 6-7জনমান আছে। আহি পেলাই তেওঁলোকে তাৰমানে বহিছে, চাইছে, চাই পেলাই কোৱা মিলা কৰিছে, কৰি পেলাই আৰু মানে কৈছে আৰু যে আপোনালোকক তাৰমানে হেৰিটো নাছিল, আঁচনিটো এক তাৰমানে আধাৰ কাৰ্ড নাই কাৰণে, অৰুণোদয় আঁচনিটো নাছিল কাৰণে তেওঁলোকে সেইটো কৰি দিয়া বুলি কৈছে। আমাক আধাৰ কাৰ্ডখন বনাব কৈছে আৰু এওঁক ৰেচন কাৰ্ডটো চাউল নাপায়, ৰেচন কাৰ্ডটো চাউলটো মানে দিব বুলি কৈছে। তেখেতে পঠা বুলি কৈছে, চিএমে পঠা বুলি কৈছে। তাৰপিছত ধৰি পেলাই আৰু অলপ তেওঁলোকে আৰু কৈছে যে আমাৰ ফালৰ পৰা আৰু অলপ পইচা দিছোঁ আৰু। দিগন্ত কলিতা তাৰমানে ফোন কৰি থাকে, ফোন কৰিছে আমাক, ফোন কৰোঁতে সুধিছে আৰু তাৰপৰা কৈছে এইখিনি দিছোঁ, এতিয়া তোমাৰ কিবা অসুবিধা হ'লে ফোন কৰিবা। এতিয়া আমি কৈছোঁ যে হেৰি আমাক পইচা নালাগে, পইচা যদি দেই আমাক মাটি কিনিবৰ কাৰণে অলপমান ল'ৰাটোৰ নামত দিব আৰু অলপ ভাল কৰি চাই চিন্তি। এতিয়া দিগন্ত কলিতাক কৈছোঁ আৰু সেনে কৰি। এতিয়া দিগন্ত কলিতা আজি আৰু 20,000 টকা এটা দিছে আৰু আমাক চাই পেলাই মাটি অলপমান মানে ঘৰটো বনাবৰ কাৰণে অলপ মাটি দেই তেওঁক অনুগ্ৰহ কৰি সেৱা কৰি কৈছোঁ আৰু হাতযোৰ কৰি যে তেওঁ চাওঁৱে আমাৰ ল'ৰাটো ভালে। 22 বছৰ হৈছে ল'ৰাটো মানে বিচনাৰ পৰা পৰি মানে কিবা লেঠাত পৰি গ'ল, যাই কিনি তেওঁ মানে খোজ কাঢ়িব নোৱাৰা হ'ল, কথা ক'ব নোৱাৰা হ'ল। বহুত চিকিৎসাও কৰিলোঁ, মানে বাহিৰত নিয়া নাই আৰু দেউতাক মাৰা গ'ল। যোৱাৰ কাৰণে এতিয়া মই লৈ পেলাই খাওঁ আৰু খুজি পেলাই তেওঁ যাতে চাওঁৱে আৰু চিএম ছাৰে অনুগ্ৰহ কৰি সেৱা কৰি কৈছোঁ আৰু তেওঁ যাতে চাওঁৱে ল'ৰাটোক দেখি চাই পেলাই অলপমান এইখিনি হেৰি কৰে, মাটি অলপ দিয়ক আৰু দিগন্ত ছাৰো চাওক অলপমান, তেখেতেও অলপমান আমাক সাহাৰ্য কৰক চাই চিন্তি পেলাই। তেওঁকো অনুগ্ৰহ কৰি সেৱা কৰি কৈছোঁ আৰু ভৰি হাতে ধৰি। নমস্কাৰ দিগন্ত কলিতা ছাৰ, আপুনি আজি আমাক যিখিনি সহায় কৰিছে আমি বহুত উপকৃত হৈছোঁ আৰু যাতে চিএম ছাৰে এইখিনি চাই পেলাই আমাক এই খৰা ভাইটোক যাতে থাকিবৰ কাৰণে অলপমান জাগা দিয়ে, সেই তাৰে কাৰণে অনুৰোধ জনাইছোঁ চিএম ছাৰক আৰু গোটেইখিনিকে ধন্যবাদ জনাইছোঁ। আমাৰ যাতে দুখ দেখি চাবলৈ আহিছে, আমাক অনুপ্ৰেৰণা কৰিছে, সেইকাৰণে ছাৰ আপুনি আমাক চাব আৰু চিএম ছাৰ আপুনি যিখিনি কৰিছে। সেইদিনা আমাৰ মা আপোনাক লগ পালে, পাই আপুনি এইখিনি সহায় কৰিলে, দিগন্ত ছাৰক কলিতা ছাৰক সহায় কৰিবলৈ দিলে, তেওঁ আহি আমাক এইখিনি সহায় কৰিলে। আজি আমি বহুত তাতে উপকৃত হৈছোঁ আৰু আগলৈকে যাতে ছাৰ এইটো আমাৰ খৰা ভাই চাই কিনি যাতে ছাৰ অলপমান থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ হেমন্ত ছাৰ ডাঙৰীয়াক লৈ।